হাতী ওলাই গ'ল আকৌ একাৰ গাড়ী একাৰ গোটেই নহওক তো ফিক্স ৰেট কাপোৰ পাই যাব 60 টকা খৰচা কৰি 60 টকা খৰচা কৰি এইটো চাপ ব্ৰাছ থৈ দিয়াৰ পৰা বস্তু পাইছোঁ আৰু পানী বটলো পাইছোঁ। তো হেল্ল' গাইজটো কি খবৰটো আপোনালোকৰতো আশা কৰোঁ সকলোৰে ভাল। আজি এটা আকৌ পুনৰ নতুন ভিডিঅ' সকলোকে স্বাগতম জনাইছোঁ। তো আজি গৈ আছোঁ মালৈবাৰীত হাতী ওলাই গ'ল আকৌ হাতী ওলাইছে এইখিনি গতত। তো আপোনালোকে দেখা নাপাব পাৰে হাতী ওলাইছে মানে ভয়ংকৰ মানে ইয়াতে তো ঘূৰা ঘূৰি কৰি আছে মানে এইখিনি গতত এইখিনি গতত গাইজ সেইটো সিপিনে ওলাই যাব দিব লাগিছিলে আমাৰ পিনে এনেকুৱা হৈছে মানে গধূলি হোৱাৰ লগে লগে হাতী ওলাই হাতীৰ পূৰা একদমবাৰে উৎপাত কৰি আছে। উপায় নাই ধানৰ ছিজন খেতিৰ ছিজন পূৰা একদমবাৰে কবাই নালকে বম চম ফুটাই আছে এইপিনে। তো গাইজ এটা নহয় দুটা নহয় মানে 10টামান হাতী মানে ঘূৰিয়ে থাকে গধূলি হ'লেই হ'ল ঘূৰি থাকে কি কবি আৰু উপায় নাই হাতী আগত। চ' গাইজ ৰাস্তাৰ ওচৰত হাতী বাদ দিলোঁ এতিয়া গৈ আছোঁ ৰাস চাবলৈ ধামাকা ৰাস গাইজ দেই। আৰু এই ৰাতি ক'লা চশমা পিন্ধি লৈছে চাক ক'লা ক'ত ক'লা মানুহ ক'লা ক'লা দেহৰ ৰং চঙীয়া কিন্তু ক'লা কৈ দিছোঁ চাক দিছ ইজ ফৰ চশমা এণ্ড মুখত হাঁহি। তো গাইজ এতিয়া গৈ আছোঁ এই ৰাতিয়ে তো ৰাস চাবলৈ আৰু পূৰা একদমবাৰে ৰাস্তাৰ পৰা ফিনফিনীয়া বনাই আছে পকী ৰাস্তা কিন্তু এতিয়া মানে যিটো धूली एंड स्कैन टाच एंड मतलब शिलगुटी सब उड़ जाता है और बाइक लो आहिले माने रास्ता पूरा धूली खाई যাব লাগিব এখানে গাড়ী লৈ আহিলো আজি মানে মোৰ থাৰখনে লৈ আহিলো। তো ৰাস্তা চাক না কবাই নালাগে অলপমান দিগদাৰে আৰু। তো গৈ আছো এতিয়া লেটস গো টু মালৈবাৰী ৰাস। চ' গাইজ আহি পাই গ'লোঁ মালৈবাৰীৰ ৰাস আৰু ইয়াৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ মানুহৰ লগত আহি দেখাই আছোঁ। তো ভিতৰত যাই পেলাই কেনেকুৱা কি কথা বা দেখাম নহ'লে চাই থাকক স্ক্ৰীন কৰি ধুনীয়াকৈ চাওক ইয়াৰ পৰিৱেশ কেনেকুৱা। তো যি প্ৰগ্ৰেম হয় অলপমান দেখাবলৈ চেষ্টা কৰিম চাওঁ কি হয় কিমান টাইমলৈকে থাকিব পাৰোঁ কিন্তু আগতে এতিয়া মানে মূৰ্তিবিলাক দেখাম আৰু কেনেকুৱা কি ধৰণৰ মূৰ্তি বনাইছে আপোনালোকক দেখাই আছোঁ আৰু ধুনীয়াকৈ দেখাই আছোঁ দেই গাইজ। আৰু মেইন এটা মূৰ্তি দেখাম ধুনীয়াকৈ তো ইয়াতে চেল্ফি পইণ্ট তাৰপৰা চেল্ফি মেন তো পূজা হওক কিবা হওক পূৰা চেল্ফি মেন তো চেল্ফিটো উঠিব লাগিব তো তেতিয়াহে মানে ভাল লাগে আৰু কিবা এটা পূজা ফিলিং এটা হয়। আহি পেলাই আপোনালোকক দেখাইছোঁ সৰু লগত বজাত ধুনীয়া ক্লিয়াৰ ঘূৰি আছে ধুনীয়া মূৰ্তি এটা দেখাইছোঁ ধুনীয়াকৈ চেল্ফি পইণ্ট। তো চেল্ফিটো মেইনে পূজা হ'লে চেল্ফি মেন কিন্তু ইয়াতে চাক চেল্ফি উঠিব পাৰিব কেমেৰা মাৰ জলদি মাৰ ফটো মাৰিলে এইপিনে চিলাই আছে। মেইন ইয়াৰ যিটো পূজাৰ যিটো ৰাধা কৃষ্ণৰ মূৰ্তি হয় তো আপোনালোকে দেখাই আছোঁ ধুনীয়াকৈ ইয়াত ধুনীয়া চকী টকি আছে ধুনীয়াকৈ চকী আৰু এটা প্ৰগ্ৰেম হ'ব ধুনীয়া প্ৰগ্ৰেম নাম ধৰি আছে বাৰু নাম ধৰি আছে আগত ধুনীয়াকৈ। তো এতিয়া দেখাম তাৰপিছত আকৌ মেলা দেখাম। বহুতে দেখা পাইছোঁ আৰু ফেচবুকত ফটো পূৰা এটা লাইটিং আছে জিগজাগ লাইট জিগজাগ কৰি থাকে তাতে ফটো চটো উঠে। তো আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ কালাৰিং লাইটিঙৰ মানে যিটো এইটো ক'ৰ পৰা আহিছে চাইনাৰ পৰা আহিছে নেকি? অঁ চাইনাৰ পৰা এটা মানে কুকুৰা আছে চাব পাৰে কুকুৰা হোৱাইট একাৰ গাড়ী একাৰ কেনেকুৱা লাগিছে কেনেকুৱা লাগে আৰু কেনেকুৱা লাগিছে বহুত কিছুমান আছে এইটো কলা ৰঙা বগা।
গাইছ আহি দেখা পালোঁ ইয়াতে চাওক বেলুন গেছৰ বেলুন উৰি আছে পূৰা একেবাৰে প্লেন আৰু ইপিনে এইটো কি কয় কিবা দল এটা হয় তো উৰি আছে আৰু চাওক মানে যোৱা সময়ত টিকলিৰ কাৰণে এটা লৈ যাম ইয়াৰ পৰা ধুনীয়াকৈ তো এতিয়া যাওঁ তো পূৰা দোকানৰ ফালে তো আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ এইপিনে চাওক চাম্পাপুৰি ডিচিছ ফৰ চাম্পাপুৰি গাইছ এইপিনে আছে পপকৰ্ণ আৰু এইপিনে চাওক পাণ দোকান এতিয়া পাণ পাব পাণ খাবি না নোপোৱা পাণটো এতিয়া পাণ খাই লওঁ তাৰপিছত পাণ এটা খাই লওঁ তাৰপিছত নহ'লে কিবা এটা খাই লওঁ খোৱাৰ পিছত তাৰপিছত পাণ খাম এতিয়া চাওক দোকান চাওক দোকান চব পেনৰ দোকান আছে এইপিনৰ দোকান আছে ধুনীয়াকৈ আপোনালোকক ভিডিঅ' কৰি ধুনীয়াকৈ আপোনালোকক ভিডিঅ' কৰি দেখাই আছোঁ দেই গাইছ তো গাইছ য'তে নহওক তো ফিক্স ৰেট কাপোৰ পাই যাব চাওক এয়া এইপিনে 150 লং পেণ্ট 200 150 আৰু চকৰিটো আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ কৰি যাম মই ধুনীয়াকৈ ভিডিঅ' কৰি দেখাই আছোঁ আপোনালোকক তো এয়া চাওক 200 100 হাফ পেণ্ট লৈ যাব পাৰিব তো শেষে হ'ল আৰু তো আজিয়ে লাষ্ট বুলি শুনা পাইছোঁ কি হয় তো আকৌ বঢ়াই দিব পাৰে ঠিক নাই তো এতিয়া আমি চকৰি পিনে গৈ আছোঁ চকৰিত পইচা নাই কিন্তু আমাৰ পইচা নাই টকা আছে নে পইচা আছে পইচা নচলে ট্ৰেডিশ্যনেল যিবিলাক ড্ৰেছ ধুনীয়াকৈ আছে তাৰপৰা তো এতিয়া আমি চব মেলা পিনে গৈ আছোঁ মেইন মেলা এণ্ড চব খেলা আৰু পইচা নহ'লে চব খেলা পইচা হ'লে চব ক্লিয়াৰ মানে গাইছ ফুচকা খাওঁ আৰু ধুনীয়াকৈ ৰাতিপুৱা পেটৰ বিষত থাকিব নোৱাৰিব পূৰা বস্তাই ফুচকা বিকি আছে পূৰা লাগাতাৰ দোকানীবিলাক পূৰা লাভেই লাভ গাইছ দেই গাইছ মই মানে দোকান চোকান খুলিম বুলি ভাবিছিলোঁ তোৰ ৰাসত কিন্তু খোলাটো নহ'ল পইচা পাতি নাই কাৰণে তো এতিয়া মেলা চব দেখাই আছে এটা তো গাইছ মেলাত আহিলেতো আৰু ড্ৰেগন ট্ৰেইনত কি উঠিবি আৰু জানে আপোনালোকৰ বিচাৰি ইউটিউবাৰ তো তো 70 টকা লয় আমি নোযোৱা আৰু চাউণ্ডটো আহিছে না নাই তো স্পষ্টকৈ নাজানো আৰু চাওক পূৰা একেবাৰে চকৰি ঘূৰি আছে আমাৰ লগত পইচা নাই খালী চকৰি তো খালী চকৰি এতিয়া ঘূৰি আছে এটা খেল ওলাইছে মানে তো মীনা বজাৰৰ ভিতৰতে তো আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ তো কি প্ৰাইচ আছে চাওক মানে কাপোৰ চেট আছে মগ আছে আৰু এইপিনে বক্স আছে তো ইয়াতে চাওক কিনি গ'ল ইয়াতে নাম্বাৰ আছে তো ছয় লাগিন নাম্বাৰ আছে তো 6 লাগিন নাম্বাৰ চব মিলাই পেলাই যিটো নাম্বাৰ হ'ব তো ইয়াতে যদি আছে সেই প্ৰাইচটো তেতিয়াহ'লে পাব তো আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ দিছ ইজ ফৰ গুণজিৎ ভাই শুনি আছে চাৰি পিনে 11 খেলটো 6টা বল থাকে 6টা বলত হিচাপ কৰি মাৰিব লাগিব এই 6 কিমান 17 গৈ ইয়াৰ পৰা ষ্টাৰ্ট কৰিব লাগিব 23 হ'ল 23 প্লাষ্টিকৰ একোৱে নাই এইটো আছে এইটো তিনি লাগিব তিনি তোমাৰ নাই কেলা এইটো গৈ তিনি দিদি গৈ মকটি এই মক কি বলছি ও ইয়াৰ মকটো লাগি বে 10 টকা হয় 10 টকা মগ এইটো 10 টকা মগ পাই গৈছো দেই টকা টিকেট কাটিলি কচোন 60 টকা 30 টকাকে টিকেট কাটিলি ওই গো 60 টকা ওই ডাঙৰ গাইছ তো একো নাই মই ভাবিছিলোঁ কি এটা যিটো 25 নম্বৰ লাগিব তো গোটেইখিনি মই ক'ব বুলি ভাবিছিলোঁ কিন্তু এটা মগে দি আছে তো ইয়াতে দুটা পালে গুণজিৎ তো এতিয়া আমি অলপমান ঘূৰিম আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ 60 টকা খৰচা কৰি এইটো চাপটা ব্ৰাছ থৈ দিয়াৰ পৰা বস্তু পাইছোঁ আৰু পানী বটলটো পাইছোঁ তো ইপিনে আছে নয়ন এই
তই কেইটকা খৰচা কৰিলি? আরে 30 টাকা আমার 30 টাকা। 30 টকা 35 টকা খৰচা কৰি এইটো পাইছোঁ। তো এইটো খুব বেছি 20 টকা 10 টকা এনেকৈ হ'ব, কিন্তু আমি 60 টকা খৰচা কৰি এইটো পাইছোঁ দেই গাইজ। তো আপোনালোকে চাই থাকক আৰু ভিডিঅ' পূৰা দেখাই থাকিম আপোনালোকক চাই থাকিব। তো লাহে 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 মালৈবাৰী পূৰা ফিল্ড পূৰা নধৰা হৈ গ'ল চাব পাৰে। গাইজ চাৰি চাৰি মানুহ এই প্লেনখন ল'ম বুলি আহিছিলোঁ, কিন্তু শেষ হৈ গ'ল। কাৰণটো মানে কিছুমানে মানে পইচা নিদিয়াকৈ গুচি যায়, লৈ যায়, সেইকাৰণে মানে বন্ধ কৰি দিলে। নহ'লেতো টিকলিৰ কাৰণে লৈ যাব পাৰিলোঁ হয় ধুনীয়াকৈ। চ' গাইজ মানে গায়ক উঠিলে আৰু প্ৰায় 11টা চাৰে 11টা হৈ গ'ল আৰু এতিয়া বৰ্তমান। তো বেছি দেৰি নকৰোঁ আৰু যাম আৰু ইয়াৰ পৰা। তো বেছি টাইম নকৰোঁ আৰু এনেকুৱা লাহে 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 মানুহ ভিৰ হৈছে, অসংখ্য মানুহ মানে গাইজ। তো চাব পাৰে, তো পূৰা মঞ্চত মানে গায়ক উঠি গ'ল। তো চাওক, মাই গড, একদম গেটৰ লাগি মানুহ গাইজ। সিহঁতে ডান্স কৰি আছে বাৰু, কিন্তু এটা কথা কওঁ, ইমানেই মানুহ খোজ দিব মানে জাগা নাই। এনেকুৱা মালৈবাৰী ফিল্ডখনত মানে মানুহ ভৰ্তি হৈ গৈছে।